হয় বন্ধুসকল, আজি মই আছোঁ ২ নং ৰেলৱে কোৱাৰীত বিহুবৰ অন্য এখন গাঁও আৰু সেই গাঁৱৰ দুৰৱস্থা চাওক। আৰু এয়া চাওক, মোৰ লগত আছে মোৰ দাদা, এখেতৰ নাম মোৰ নাম শ্ৰী ভৰত তাঁতী। আৰু এই দাদাই এই দুৰ্যোগ সময়ত 19 তাৰিখে দিনে নিশাই 20 তাৰিখলৈকে যিমান ইয়াত নাও দি বচাইছিলে আমাৰ লগৰে হয় আৰু আমি একেটা টিম হৈ আমি কাম কৰিছিলোঁ। আৰু আজি আপোনালোকক দেখুৱাবলৈ বাধ্য হৈছোঁ, কাৰণ এই জেগাত তেওঁলোকে যিমান সাহায্য পাব লাগিছিলে ইতিমধ্যে এতিয়ালৈকে কোনো তেনেকুৱা সাহায্য আমি পৰিলক্ষিত হোৱা নাই। ইয়াত যে আহি পিনি মানে কিবা টিং হওক বা আপোনাৰ বাঁহ, যিখিনি মানে লাগতিয়াল বস্তু আপোনাৰ ডেক্সি কেৰাহী বাচন বৰ্তনৰ পৰা আদি কৰি, এয়া চাওক এখেতৰ ঘৰ। আৰু এওঁৰ ক'ব, আপুনি দেখুৱাই যাওকচোন দাদা, ক'ত ক'ত কি হৈছিলে। এইটো মোৰ ঘৰ, এইটোতো ঘৰ পৰিয়ে গ'ল ওপৰৰ পৰা। এই গছটো নাথাকা হ'লে মোৰ ঘৰটো পৰি যায়। এই গছটোত লাগিহে মোৰ ঘৰটো আছে আৰু ভিতৰত কমে এবুকু পানী হয়, মানে বোকা হৈ আছে। ঘৰটো মানে ইয়াত আমি বোকা উলিয়ালেও ঘৰটোত থাকিব নোৱাৰোঁ। সেইটো আৰু বস্তু বাহনিটো যি আছিলে সেইটোতো গ'লে নাই, সেইকেইটা গোটেই বেৰ চেৰ পেলাই খহিলে, ঘৰটো আহি পেলাই গছত লাগি আছে। বানপানীত এই গছটো আহিছিলে, নিজে আহি গছটো লাগি এই ঘৰটো পেলাই দিলে। ঘৰটোত যোনটো মানুহ হয় সেই মানুহজনটো ঢুকালে। এতিয়া অকল তাৰ ল'ৰাটো আছে, বাপেক মাক কোনো নাই ল'ৰাটোৰ। ইয়াতে আছিলে, ইয়াতে কৰি কমাই খাই আছিলে, গাড়ী ক'ৰবাত হেণ্ডিমেন কৰি পেলাই। তাৰপৰা তাৰ ঘৰটো পৰি গ'ল। এতিয়া সিও য'ত ত'ত মানে গৈ আছে, য'ত পাইছে খাইছে, ক'ৰবাত থাকিছে, ক'ৰবাত হৈছে লগৰকেইটাৰ লগত। এইটোৱে ধন্যবাদ কৰিছোঁ যে মানুহ যদি ভিডিঅ'টো চাইছে, কিবা এটা হেল্প কৰিলে মানে বহুত ভাল হ'ব বুলি। এইটো ৰেলৱে কোৱাৰী 2 নম্বৰ, আৰু মোৰ মানুহটো ঢুকা 2 মাহ হৈছে। এতিয়া আৰু য'তে ত'তে মন্দিৰত থাকোঁ, স্কুলত থাকোঁ। মোৰ মানে ৰেচন মোক নালাগে, মোক অলপ ঘৰটো হেৰি কৰি দিলে ভাল আছে। মই কৈছোঁ টিং চিং বাঁহ চাহ দিলে ঘৰটো বনালোহেঁতেন। আপোনাক বাঁহ চাহ ৰেচন পাতি সম্পূৰ্ণ পোৱা পাইছোঁ, ৰেচন পাতি চব পাইছোঁ, খালি ঘৰটো মোক হেৰি কৰি দিলে হ'ল। তো ধন্যবাদ বন্ধুসকল। এতিয়া কথাষাৰ বুজিছে আপোনালোকে যে আমাক এতিয়া এই বাইদেউক মানে বিশেষকৈ ৰেচনৰ প্ৰয়োজন নাই, তথাপিতো টিন পাতেই হওক বা অন্যান্য সামগ্ৰীহে প্ৰয়োজন। যোনে যেনেকৈ পাৰে সহায় কৰিবলৈ আহ্বান কৰিছে তেওঁ। ধন্যবাদ।